অসম চৰকাৰৰ ফালৰ পৰা আমাৰ MLA সকলক তেওঁলোকে কি কয় অংগনবাড়ী মডেল চেণ্টাৰ বনাবৰ কাৰণে এটা আঁচনি তেখেতসকলে প্ৰস্তুত কৰিছে আৰু MLA সকলক দায়িত্ব দিছে যে মোৰ সমষ্টিত টোটেল 21টা মই অলৰেডি অসম চৰকাৰৰ তাত ছাবমিট কৰিছোঁ আৰু প্ৰথম পৰ্যায়ৰ যিটো চেংচন সেই চেংচনত ইতিমধ্যে দুখন চেণ্টাৰ আহি গ'ল আৰু দুখন চেণ্টাৰৰো ফাউণ্ডেশ্যন ষ্টন লেয়িং যিটো কাৰ্যসূচী এইটো সম্পূৰ্ণ কৰা হ'ল আজি মই আমাৰে ইয়াত 156 নম্বৰ দৰামাৰী আমাৰ কালঝাৰ অংগনবাড়ী চেণ্টাৰ ইয়াত যিহেতু আছিলে কিন্তু ইয়াত তেখেতসকলৰ যিহেতু নিজৰে ঘৰ থাকিব লাগিছিল সেইটো নাছিলে আমাৰে ইয়াৰ শিশুসকলক অংগনবাড়ী ৱাৰ্কাৰ সহায়িকাসকলে তেখেতসকলে আমাৰ এইখন স্কুলতে এই শিশুসকলৰ যিবিলাক পুষ্টিকৰ খাদ্য যোগান ধৰা এই ল'ৰা ছোৱালীসকলক শিশুসকলক বেলেগ ধৰণৰ মানে যিবিলাক ট্ৰেইনিং দিব লাগে নিজৰ নিজৰ স্বাস্থ্য পাতিত সঠিকভাৱে সুন্দৰভাৱে ৰাখিবৰ কাৰণে এইবিলাক কাৰ্য আমাৰ এইখন স্কুলৰ পৰাইহে অংগনবাড়ী ৱাৰ্কাৰবিলাকে সহায়িকাবিলাকে চলাইছিলে ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজে মোক ক'লে যে ইয়াত আপুনি এটা অংগনবাড়ী গৃহ নিৰ্মাণ কৰিবৰ কাৰণে এটা আঁচনি মঞ্জুৰ কৰি দিয়ক আৰু এই হিচাপে মই তেওঁলোকৰ ৰিকুৱেষ্টটো মানি পেলাই ইয়াত অসম চৰকাৰে দিয়া যিটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সেইটো নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ এই 156 নম্বৰ দৰামাৰী কালঝাৰত মই চেংচনটো দিলোঁ আজি ইয়াৰে আধাৰশিলা স্থাপন আমি কৰিছোঁ ইয়াত মোৰ লগতে যিহেতু আমাৰ দতমা ICDS প্ৰজেক্টৰ CDPO ইছলাৰী বাইদেউ নিজেই আছে আমাৰ ব্লক BPFৰ সভাপতি এজামুল ডাঙৰীয়াও আছে আমাৰ কালঝাৰ প্ৰাইমাৰী কমিটিৰ সভাপতি সাধাৰণ সম্পাদক আৰু মানে মোৰ সতীৰ্থসকল আছে স্কুল আমাৰ SMDC কমিটিৰ সভাপতি নিজেই আছে অংগনবাড়ী আমাৰ পৰিচালনা কমিটিৰ সভাপতি নিজেই আছে ৰাইজ আছে অংগনবাড়ী ইয়াৰ এই ওচৰে পাজৰে থকা যিবিলাক আছে এইবিলাকৰ পৰাও আমাৰ কৰ্মী সহায়িকা আৰু লগতে ছুপাৰভাইজাৰ তেওঁলোকেও উপস্থিত থাকি পেলাই সহযোগ কৰিছে প্ৰতিকূল বতৰৰ মাজতো আজি এইবিলাক কাৰ্য আমি সম্পূৰ্ণভাৱে সুন্দৰকৈ কৰিব পাৰিছোঁ ইয়াৰ কাৰণে ৰাইজৰ সহযোগ যে মই পাইছোঁ মই সঁচাকৈ ৰাইজক ধন্যবাদ দিব লাগিব আৰু অসম চৰকাৰ কৈছে যে বহুত নিৰ্মিত হৈ আছে এই ক্ষেত্ৰত আপুনি কি ক'ব PMAYৰ ঘৰ আজি যিখিনি নিৰ্মাণ হৈ আছে এতিয়ালৈকে আমাৰ এই অঞ্চলৰ দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত থকা যিসকল গৰীব মানুহ আছে তেখেতসকলে আজি যে হাজাৰ হাজাৰ লাখ লাখ যে ঘৰ পাইছে তেখেতসকলে সেইবিলাক খেলি দেখা পোৱা নাই যি মানুহবিলাকৰ ওচৰত ঘৰে নাছিলে থাকিবলৈ এই মানুহবিলাকে আজি ঘৰ পাই আছে এইবিলাক আজিলৈকে তেখেতসকলে কেলে ৰাইজৰ আগত দাঙি ধৰা নাই কেলেই প্ৰকাশ কৰা নাই যে BPFৰ আমলত ইমান লাখ ঘৰ বনাইছে আজি ক'তবা এটা দুটা যদি কিবা কাৰণত মানে হিতাধিকাৰীয়ে হয়তো বা মানে অকাল মৃত্যুত পৰি গৈছে বা ক'তবা মানে পলাই গৈছে ক'তবা তেখেতসকলৰ মাটিৰ গণ্ডগোল হৈছে ইয়াৰ কাৰণে এটা দুটা হয়তো বা সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিয়াব পৰা নাই আধৰুৱা হৈ গৈছে এইটো থাকিবই যাৰে চৰকাৰ নাহক কিয় এইবিলাক এটা দুটাটো খেলি মেলি হোৱাটো স্বাভাৱিক আৰু ইয়াৰ কাৰণে চৰকাৰক পোনপটীয়াকৈ জগৰীয়া আপুনি কৰিব নোৱাৰে কিয়নো এইবিলাক যদি হৈছে সঁচাকৈ ক'তবা নহয় ক'তবা মাটিৰ খেলিমেলি হৈ গৈছে নহ'লে হিতাধিকাৰী যিসকল আছে সিয়ে ক'তবা পলাইছে নহ'লে হিতাধিকাৰীয়ে পইচাটো উলিয়াই লৈ পেলাই ক'তবা মানে পলাই গ'ল নহ'লে সি একেবাৰে মানে কি কয় আধৰুৱা কৰি পেলাই মানে মৃত্যু হৈ গ'ল এইবিলাকৰ কাৰণে খেলিমেলিটো হয় এইবিলাক এতিয়া হিচাপত লোৱা নাযায় কিন্তু গুড পাৰফৰ্মেঞ্চ এচিভমেণ্টটো কিমান আছে সেইটো আপুনি ক'ব লাগিব ইয়াৰ কাৰণে চৰকাৰক আপুনি ভাল কাম কৰাটো নিশ্চয় আপুনি প্ৰশংসা কৰিব লাগিব আজিৰ দিনত তেওঁলোকে যিটো গৃহ নিৰ্মাণ কৰি আছে BPLৰ আমাৰ মানে PMAY ঘৰ এইবিলাকতো আমাৰ চৰকাৰৰ আমলত আমি গাঁৱে ভূঞে গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই ছাৰ্ভে কৰি GRS JE BDOবিলাক ৰাইজে জনমত প্ৰদান কৰি পেলাই গঠন কৰা চৰকাৰ নহয় তালি টপলা মাৰি জুৰি এইবিলাক বনোৱা চৰকাৰ কাৰ পৰা হায়াৰ দাহাৰত লৈ পেলাই কাক লগত লৈ পেলাই চৰকাৰ বনাই আছে সেইবিলাকতো জানে এতিয়া চাওক ঘৰ এটাত কিমান প্ৰেম মহব্বত কৰি পেলাই বিয়া পাতি সংসাৰ পাতা স্বামী আৰু
ঘৈণীয়েকৰ মাজতে কেতিয়াবা কাজিয়া পেচাল হৈ পেলাই বিবাহ বিচ্ছেদ হয় আৰু এওঁলোকৰতো ৰাজনীতিক বুজাপৰা আহে যিকোনো সময়ত এই বুজাপৰা তেওঁলোকৰ মাজত ভাঙি যাব পাৰে বিবাহ বিচ্ছেদ হোৱাৰ নিচিনা হৈ যাব পাৰে তেতিয়া চৰকাৰ আমাৰে নহ'লে কাৰ হ'বনো এতিয়াতো এইবিলাক বিবাহ বিচ্ছেদৰ এই পৰ্যায় এই পৰিস্থিতি BTCত আপোনালোকে পাই আছে কেতিয়াও নাভাবিব যে মানে কি কয় UPPL BJPৰ যিটো মিলন তেওঁলোকৰ প্ৰেম বিবাহৰ নিচিনা আজি যে চলি আছে সেইটো যে সদায় চিৰস্থায়ী হ'ব সেইটো নহয় যিকোনো সময়ত তেওঁলোকৰ প্ৰেম মহব্বত তেওঁলোকৰ প্ৰেম বিবাহ সেইটো বিচ্ছেদ হৈ যাব পাৰে যিবিলাক ছাৰ্ভে কৰি পেলাই আমি ফটো তুলি পেলাই লিষ্ট কৰি এপ্ৰুভাল দি পেলাই ভাৰত চৰকাৰলৈ যিখিনি আমি লিষ্ট দিয়া এই লিষ্টবিলাকৰ পৰাহে আজি চেংচন হৈ পেলাই আমাৰ ইয়াত ব্লক অফিচবিলাকত মানে নিৰ্মাণৰ কাৰণে মুকলি কৰি দিয়া হৈছে এইবিলাক তেওঁলোকৰ আমলত চেংচন হোৱা নহয় এইবিলাক আমাৰ BPFৰ চৰকাৰ থাকোঁতে আমিয়ে ছাৰ্ভে কৰা আমিয়ে ফটো তুলি পেলাই ভাৰত চৰকাৰলৈ এপ্ৰুভাল দি পেলাই পঠিয়াই দিয়া লিষ্টবিলাকেহে আজি চেংচন হৈ আহিছে তেওঁলোকেতো এটাও চেংচন কৰি আনিব পৰা নাই তেখেতসকলৰ আমলতো এটাও চেংচন হৈ পেলাই তেওঁলোকে আজিলৈকে বনাব পৰা নাই আমি কৰা আমি আনা আমাৰ দিনত চেংচন হোৱা এইখিনিহে তেওঁলোকে আজি চৰকাৰত আহি পেলাই এইখিনি কাম কৰিবলৈ সুবিধা পাইছে তেওঁলোকে কওকচোন আমি সেইটো চেংচন কৰি আনিছোঁ কওকচোন তেখেতসকলে সেইটো এটাও দেখুৱাব নোৱাৰে আমি কৰি আছোঁ যি কৰি আছোঁ উন্নয়নৰ নামত গৰীবৰ নামতে হওক গৃহহাৰা মানুহবিলাকক ঘৰ দিয়াৰ কাৰ্যই হওক ৰাস্তা বনোৱাৰ নামতে চেংচন দিয়াই হওক দলং বনোৱাই হওক ক'তবা স্কুল বনোৱাই হওক ক'তবা হস্পিটেল বনোৱাই হওক আমিয়ে বনোৱা তেওঁলোকে বনোৱা নহয় আমাৰ দিনত BPFৰ দিনত এইবিলাক আমি চব কৰা কাম এইবিলাক তেখেতসকলে আজি মানে মিছাকেই তেখেতসকলে আমি আৰম্ভ কৰা কামখিনি মুকলি কৰি পেলাই এইবিলাক বাহ লোৱাৰ কোনো যুক্তি নাই তেনেহ'লে UPPLৰ বিচাৰিছোঁ যে তেখেতসকলে আজি আমাৰ মানে শিশুসকলক স্বাস্থ্যৱান বনাবৰ কাৰণে আমাৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবৰ কাৰণে শক্তিশালী সমৃদ্ধিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিজন নাগৰিকৰ স্বাস্থ্য যে ঠিকেই থাকিব লাগিব প্ৰতিজন শিশুসকলে যে স্বাস্থ্যৱান হ'ব লাগিব আমাৰ ভৱিষ্যতৰ আহি থকা যিবিলাক মানে নাগৰিক এইসকলে সৰু অথবা জন্মৰ পৰাই যে এজন স্বাস্থ্যৱান মানে কি হ'ব লাগিব ইয়াৰ যে ব্যৱস্থা আজি অসম চৰকাৰে হাতত লৈ পেলাই কাম কৰিবলৈ লৈছে আৰু এইখিনি সুবিধা আজি MLA সকলক কৰিবৰ কাৰণে আমাক যে এটা ক্ষমতা বা সুবিধা প্ৰদান কৰিছে মই ইয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ দিছোঁ